দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সমাজ বিজ্ঞানৰ চেপ্টাৰটো যেটো মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এই পাঠটোৰ যিখিনি কমন কুৱেশ্যনছ হয় সেই কুৱেশ্যনছখিনি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিছোঁ গতিকে তোমালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি ল'বা আৰু তোমালোকে যদি এই ভিডিঅ'টোৰ যিটো PDF হয় সেই PDFটো যদি তোমালোকক লাগে তোমালোকে কমেন্ট কৰি কমেন্ট বক্সত জনাই দিবা ইয়াৰ PDFটো তোমালোকক মই শ্বেয়াৰ কৰি দিম এটা চোৱা তোমালোকে প্ৰথমতে আমি কেইটামান শৰ্ট কুৱেশ্যনছ আলোচনা কৰিছোঁ হেতু হৈছে কি মহাত্মা গান্ধীৰ প্ৰকৃত নাম কি আছিল তেওঁৰ নাম আছিল কি মোহনদাস কৰমচাঁদ গান্ধী যেটো তোমালোকে জানাই এটা ইয়াত চোৱা তোমালোকে গান্ধী ক'ত আৰু কেতিয়া জন্মগ্ৰহণ কৰিছিল গান্ধীজীয়ে গুজৰাটৰ পোৰবন্দৰত 1869 চনৰ 2 অক্টোবৰত জন্ম লাভ কৰিছিল এই চন তাৰিখবোৰ তোমালোকে ভালকে মনত ৰাখিবা ইয়াৰ পিছত চোৱা তোমালোকে গান্ধীজীয়ে সত্যাগ্ৰহ কৌশল প্ৰথমে ক'ত প্ৰয়োগ কৰিছিল তেওঁ যেহেতু প্ৰথম সত্যাগ্ৰহ শব্দটো দক্ষিণ আফ্ৰিকাতে প্ৰয়োগ কৰিছিল ইয়াৰ পিছত আহিলে অসহযোগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল অসহযোগ আন্দোলন আৰম্ভ হৈছিল 1920 চনত ইয়াৰ পিছত তোমালোকে চোৱা নিমখ সত্যাগ্ৰহ কেতিয়া হৈছিল নিমখ সত্যাগ্ৰহ হৈছিল 1930 চনত ইয়াক আইন অমান্য আন্দোলন বুলিও কোৱা হয় এটা চোৱা তোমালোকে ভাৰত ত্যাগ আন্দোলনৰ আনটা নাম কি আছিল আনটা নাম আছিল আগষ্ট ক্ৰান্তি বুলি জনা গৈছিল এতিয়া চৌৰি চৌৰাত ঘটনা কেতিয়া সংঘটিত হৈছিল 1922 চনত সংঘটিত হৈছিল য'ত এটা পুলিচ চকী জ্বলাই দিছিল গান্ধীৰ প্ৰধান দৰ্শন কি আছিল তেওঁৰ দৰ্শন আছিল অহিংসা আৰু সত্যাগ্ৰহ এটো তোমালোকে ভালকে চাবা এটো আহিব পাৰে দেই তোমালোকক তে ইয়াৰ পিছত তোমালোকে চাব পাৰা গান্ধীয়ে কোনখন গ্ৰন্থ ৰচনা কৰিছিল বা গান্ধীয়ে ৰচনা কৰা গ্ৰন্থখন আছিল হিন্দ স্বৰাজ আৰু মাই এক্সপেৰিমেন্টছ উইথ ট্ৰুথ ইয়াৰ পিছত তোমালোকে চাব পাৰা দাণ্ডি নিমখ সত্যাগ্ৰহ দূৰত্ব কিমান আছিল বা ডিসটেন্স কিমান আছিল প্ৰায় 240 মাইল দূৰত্ব আছিল এতিয়া আমি আহিলো শৰ্ট কুৱেশ্যনছ শৰ্ট কুৱেশ্যনছত কি আহিব পাৰে তোমালোকে চোৱা গান্ধী সত্যাগ্ৰহৰ ধাৰণাটো কি আছিল তেওঁ সত্যাগ্ৰহৰ ধাৰণাটো আছিল সত্যাগ্ৰহ হৈছে গান্ধীৰ অহিংসাৰ দৰ্শনৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা এক প্ৰতিবাদৰ পদ্ধতি ইয়াৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আকুৰগোচ হৈ অহিংসভাৱে অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া গান্ধীজীয়ে এই কৌশল প্ৰথমতে দক্ষিণ আফ্ৰিকাতে প্ৰয়োগ কৰিছিল আৰু পিছতহে ভাৰতৰ স্বাধীনতা সংগ্ৰামত ব্যৱহাৰ কৰিছিল এইখিনি বস্তু তোমালোকে লিখি দিলে হৈ যাব ধুনীয়াকৈ এতিয়া অসহযোগ আন্দোলনৰ মূল উদ্দেশ্য কি আছিল উদ্দেশ্য আছিল অসহযোগ আন্দোলনৰ মূল উদ্দেশ্য আছিল বুলি লিখি ল'বা মই লিখি লৈছোঁ তোমালোকে চোৱা ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অহিংস প্ৰতিবাদৰ জৰিয়তে স্বৰাজ লাভ কৰা আৰু যেটো জালিয়ানৱালাবাগৰ যেটো হত্যাকাণ্ড আছিল সেই হত্যাকাণ্ড বা যেটো ৰাওলাট এক্টৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে গান্ধীজীয়ে এই আন্দোলন ব্যৱহাৰ কৰিছিল এটা চোৱা তোমালোকে চৌৰাত ঘটনা কেনেকুৱা ধৰণৰ হৈছিল বা চৌৰা ঘটনা বিষয়ে চমুকৈ লিখা বুলি যদি তোমালোকক প্ৰশ্ন আহে তোমালোকে কেনেকৈ লিখিবা এতিয়া চোৱা তোমালোকে 1922 চনৰ 5 ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ চৌৰাচৰিত অসহযোগ আন্দোলনৰ সময়ত এক প্ৰতিবাদী দলৰ সৈতে পুলিচৰ সংঘৰ্ষ হয় এতিয়া ক্ষুব্ধ জনতাই পুলিচৰ থানাত জুই জ্বলাই দিয়াত 22 জন পুলিচ নিহত হয় এই হিংসাত্মক ঘটনাৰ পিছত গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ কৰি দিছিল বা স্থগিত ৰাখিছিল ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা তোমালোকে নিমখ সত্যাগ্ৰহৰ গুৰুত্ব কি আছিল নিমখ সত্যাগ্ৰহৰ গুৰুত্ব আছিল নিমখ সত্যাগ্ৰহ যেহেতু 1930 চনত আছিল ব্ৰিটিছৰ যিখিনি নিমখৰ ওপৰত কৰ আৰোপ আছিল সেই কৰ আৰোপৰ বিৰুদ্ধে গান্ধীজীয়ে নেতৃত্ব দিছিল আৰু এই নেতৃত্বতে এক অহিংসা প্ৰতিবাদ সাব্যস্ত কৰিছিল গান্ধীজীয়ে দাণ্ডিলৈ 240 মাইল পদযাত্ৰা কৰিছিল আৰু নিমখ তৈয়াৰ কৰি ব্ৰিটিছৰ এই আইন ভংগ কৰিছিল ইয়াৰ ফলত হৈছিল কি গোটেই দেশতে অহিংস আন্দোলনৰ জোৱাৰ উঠিছিল এইখিনি তোমালোকে ধুনীয়াকৈ বনাই মেলি লিখি দিব পৰীক্ষাত এতিয়া ইয়াৰ পিছত তোমালোকে চোৱা ভাৰত ত্যাগ আন্দোলনৰ সময়ত গান্ধীজীৰ প্ৰধান শ্লোগান কি আছিল এটো ডু অৰ ডাই কৰো বা মৰো আছিলে এই শ্লোগানৰ জৰিয়তে গান্ধীজীয়ে জনসাধাৰণক সম্পূৰ্ণ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিবলৈ প্ৰেৰণা দিছিল এটা তোমালোকে লং কুৱেশ্যনছৰ বাবে কেনেকুৱা ধৰণৰ কুৱেশ্যন চাবা তোমালোকে এতিয়া চোৱা মহাত্মা গান্ধীৰ নেতৃত্বত চলোৱা অসহযোগ আন্দোলনৰ বিষয়ে বিৱৰণ দিয়া
ইয়াত তোমালোকে এটা কথা মনত ৰাখিবা, লং কুৱেশ্যন লিখোঁতে সদায় তোমালোকে প্ৰথম এটা আৰম্ভণি লিখিবা, তাৰপিছত উদ্দেশ্য লিখিবা, কাৰ্যসূচী কি হৈছিল লিখিবা, এনেকৈ তোমালোকে প্ৰভাৱ কি পৰিছিল, তাৰপৰা শেষত তোমালোকে সামৰণিটো মাৰি দিবা, তেতিয়া তোমালোকে মাৰ্কছটো বেছি ভালকৈ পাবা। এতিয়া তোমালোকে চোৱা মই কেনেকৈ লিখি দিছোঁ, তোমালোকে চোৱা ধুনীয়াকৈ। এতিয়া চোৱা অসহযোগ আন্দোলন, যিটো মই ইন্ট্ৰডাকশ্যন বা আৰম্ভণি আৰম্ভকৈ কৰিছোঁ, চোৱা কেনেকৈ কৰিছোঁ চোৱা। এতিয়া অসহযোগ আন্দোলন 1922 বা 1920 পৰা 1922 গান্ধীজীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ পৰ্যায় আছিল। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড 1919 চন আৰু ৰাওলাট এক্টৰ প্ৰতিবাদত গান্ধীজীয়ে এই আন্দোলন আৰম্ভ কৰে। ইয়াৰ মূল উদ্দেশ্য আছিল ব্ৰিটিছৰ শাসনৰ সৈতে সহযোগিতা বন্ধ কৰি স্বৰাজ লাভ কৰা। এইটো হৈছে ইন্ট্ৰডাকশ্যন। তাৰপৰা কাৰ্যসূচী কি লৈছিল চোৱা। এতিয়া কি কাৰ্যসূচী লৈছিল? ব্ৰিটিছ সামগ্ৰী ইয়াত বৰ্জন কৰিছিলে, মানে বিদেশী কাপোৰ জ্বলোৱা বা স্বদেশী বস্তু গ্ৰহণ কৰা। তেতিয়া তেওঁ যঁতৰ ব্যৱহাৰ, মানে শিপিনীসকলৰ কাষ চাপি আহিছিল, যঁতৰ ব্যৱহাৰ দিছে বা কাপোৰ বোৱা বা স্বদেশী কাপোৰ যেনেকৈ মানুহে ব্যৱহাৰ কৰিব পাৰে। এতিয়া চোৱা তোমালোকে ব্ৰিটিছৰ যিখিনি বিদ্যালয় আছিল, কলেজ আছিল, চৰকাৰী যিখিনি চাকৰি আছিল সেইখিনি ত্যাগ কৰিবলৈ কৈছিলে আৰু আইন ভংগ কৰাৰ জৰিয়তে অহিংস প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কিছুমান কাৰ্যসূচী লৈছিলে। প্ৰভাৱ কি পৰিছিলে এই আন্দোলনত? এই আন্দোলনে জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় চেতনা বা জাতীয় চেতনা জগাই তুলিছিল। খাদীৰ প্ৰচলন বৃদ্ধি পাইছিল আৰু বহুতো মানুহে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছিল। এইখিনি কথা তোমালোকে লিখি দিবই লাগিব। ইয়াৰ পিছত শেষত তোমালোকে লিখিব পাৰা 1922 চনত চৌৰি চৌৰাত হিংসাত্মক ঘটনাৰ পিছতে গান্ধীজী আন্দোলন স্থগিত কৰে, কাৰণ তেওঁ হিংসাৰ বিৰোধিতা কৰিছিল বা হিংসাৰ বিৰোধী আছিল। এতিয়া পিছৰ কুৱেশ্যনটো চোৱা তোমালোকে, নিমখ সত্যাগ্ৰহ বা নাগৰিক অবাধ্যতা আন্দোলনৰ বিষয়ে ব্যাখ্যা কৰিবলৈ কৈছে। এতিয়া ইয়াৰ ওপৰত মই কেনেকৈ লিখিছোঁ চোৱা তোমালোকে। নিমখ সত্যাগ্ৰহ 1930 চনত গান্ধীজীৰ নেতৃত্বত এক ঐতিহাসিক অহিংস আন্দোলনৰ আৰম্ভ হৈছিলে, যিটো নাগৰিক অবাধ্যতা আন্দোলনৰ এক অংশ আছিলে। ব্ৰিটিছ চৰকাৰে নিমখৰ ওপৰত কৰ আৰোপ কৰিছিল, যাৰ ফলত সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ হৈছিল। এই ঘটনা কি হৈছিল চোৱা তোমালোকে। এই ঘটনা আছিল 1930 চনত। 1930 চনৰ 12 মাৰ্চত গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ 240 মাইলৰ পদযাত্ৰা আৰম্ভ কৰে। 6 এপ্ৰিলত তেওঁ দাণ্ডিত উপস্থিত হৈ সমুদ্ৰৰ পানীৰ পৰা নিমখ তৈয়াৰ কৰি ব্ৰিটিছৰ নিমখৰ আইন ভংগ কৰে। এতিয়া ঘটনা হৈছিল আৰু প্ৰভাৱ কি পৰিছিল চোৱা তোমালোকে। প্ৰভাৱ, এই আন্দোলনে গোটেই দেশত ব্ৰিটিছ আইন অমান্য কৰাৰ জোৱাৰ সৃষ্টি কৰে। হাজাৰ হাজাৰ মানুহে গান্ধীৰ পথ অনুসৰণ কৰি নিমখ তৈয়াৰ কৰে আৰু গ্ৰেপ্তাৰো হয়। ইয়াৰ পিছত গুৰুত্ব কি আছিলে? গুৰুত্ব আছিলে এই আন্দোলনে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰে আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শক্তি বৃদ্ধি কৰে। ইয়াৰ ফলত গান্ধী আৰ্ৱিন চুক্তি 1931 স্বাক্ষৰিত হৈছিল। এইটোকে প্ৰথম ঘূৰণীয়া মেজমেল বুলিও কোৱা হয়। আৰু এইটো প্ৰথম নহয়, এইটো ছেকেণ্ড ঘূৰণীয়া মেজমেল হৈছিলে 1931 চনত। এতিয়া ভাৰতীয় আন্দোলনৰ বিষয়ে লিখা। এতিয়া ভাৰতীয় আন্দোলনৰ বিষয়ে লিখিবলৈ কেনেকৈ লিখিবা চোৱা। এতিয়া ভাৰতীয় আন্দোলন 1942ত গান্ধীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শেষ আৰু তীব্ৰ আন্দোলন আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ চৰকাৰে ভাৰতীয়সকলৰ পৰা সমৰ্থন বিচাৰিছিল, কিন্তু স্বাধীনতাৰ প্ৰতিশ্ৰুতি দিয়া নাছিল। এতিয়া চোৱা তোমালোকে আৰম্ভ কৰিছোঁ চোৱা। 1942 চনৰ 8 আগষ্টত মুম্বাইত কংগ্ৰেছৰ অধিৱেশনত গান্ধীজীয়ে কৰোঁ বা মৰোঁ শ্লোগান দি এই আন্দোলন আৰম্ভ কৰিছিলে। এতিয়া কাৰ্যসূচী কি লৈছিলে এই আন্দোলনৰ? কাৰ্যসূচী আছিলে জনসাধাৰণক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অহিংসভাৱে প্ৰতিবাদ কৰিবলৈ আৰু সম্পূৰ্ণ স্বাধীনতা দাবী জনোৱাৰ বাবে আহ্বান জনাইছিলে। এতিয়া প্ৰভাৱ কি পৰিছিলে সেইটো চোৱা তোমালোকে। প্ৰভাৱ পৰিছিলে ব্ৰিটিছ চৰকাৰে কঠোৰভাৱে এই আন্দোলন দমন কৰে। গান্ধীকে ধৰি বহু নেতাক গ্ৰেপ্তাৰ কৰা হয়। তথাপিও এই আন্দোলনে ব্ৰিটিছ শাসনৰ ভেটি জোকাৰি দিছিলে আৰু 1947 চনত স্বাধীনতা লাভৰ পথ প্ৰশস্ত কৰিছিলে। ইয়াৰ গুৰুত্ব কি আছিলে চোৱা তোমালোকে। এই গুৰুত্ব আছিলে এই আন্দোলনে ভাৰতৰ জনতাৰ ঐক্য আৰু সংকল্প প্ৰকাশ ঘটাইছিলে। এতিয়া কিছুমান MCQ চাওঁ। MCQ কেইটা চোৱা তোমালোকে। গান্ধীজীয়ে প্ৰথমে সত্যাগ্ৰহ ক'ত আৰম্ভ কৰিছিল? তেওঁ দক্ষিণ আফ্ৰিকাত প্ৰথম সত্যাগ্ৰহ আৰম্ভ কৰিছিলে। অসহযোগ আন্দোলন কোন চনত স্থগিত ৰখা হৈছিলে? সেইটো তোমালোকে জানাই, যেতিয়া চৌৰাচৌৰি ঘটনা হৈছিলে 1922 চনত।
ইয়াৰ পিছত আহিলে নিমখ সত্যাগ্ৰহৰ পদযাত্ৰা ক'ৰ পৰা ক'লৈ গৈছিলে সবৰমতীৰ পৰা দাণ্ডিলৈ গৈছিলে ভাৰত ত্যাগ আন্দোলনৰ শ্লোগান কি আছিলে কৰো বা মৰো ডু অৰ ডাই আছিলে চৌৰি চৌৰাত ঘটনাত কিমানজন পুলিচ নিহত হৈছিলে 22 জন পুলিচ নিহত হৈছিলে এতিয়া এডিশনাল ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যনছ আছে সেইখিনি তোমালোকে চাই লোৱা যিখিনি তোমালোকৰ সময় পৰীক্ষাৰ কাৰণে তোমালোকে চাব পৰা আৰু যিখিনি 2025 আৰু 26 বৰ্ষৰ যিখিনি মেট্ৰিক পৰীক্ষা দিবা তোমালোকে এইখিনি বস্তু চাই থব পৰা এটা গান্ধীৰ অহিংসাৰ দৰ্শনৰ গুৰুত্ব ব্যাখ্যা কৰা এটা তোমালোকক মই জাস্ট মই কুৱেশ্যনছটো কেনেকৈ বনাব লাগে সেইটোহে মই আইডিয়া দিছোঁ ইয়াতো অকণমান লিখিবা ইয়াৰ উপৰি কাৰণ 4 নম্বৰ থাকিলে অকণমান লিখিব লাগে এটা চোৱা গান্ধীৰ অহিংসাৰ দৰ্শন ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মূল ভিত্তি আছিল তেওঁ বিশ্বাস কৰিছিল যে সত্য আৰু অহিংসাৰ জৰিয়তে যিকোনো অন্যায়ৰ বিৰুদ্ধে জয়ী হ'ব পাৰি এই দৰ্শনে লাখ লাখ ভাৰতীয়ক একত্ৰিত কৰি তুলিছিল আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদৰ পথ দেখুৱাইছিল অহিংসাৰ ফলত ভাৰতৰ সংগ্ৰামে বিশ্বৰ সমৰ্থন লাভ কৰিছিল আৰু ব্ৰিটিছৰ নৈতিক শক্তি দুৰ্বল হৈছিল উদাহৰণস্বৰূপে নিমখ সত্যাগ্ৰহৰ সময়ত অহিংসাৰ জৰিয়তে গান্ধীজীয়ে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিছিল এনেকুৱাখিনি কথা তোমালোকে একদম ভালকৈ যদি লিখি দিয়া তোমালোকে নম্বৰ দিবলৈ বা তোমালোকক নম্বৰ দিবলৈ ভাল পাব এক্সামিনাৰে এতিয়া তোমালোকে চোৱা গান্ধী আৰউইন চুক্তিৰ বিষয়ে চমুকৈ লিখা এতিয়া 1931 চনত গান্ধী আৰু ভাইচৰয় লৰ্ড আৰউইনৰ মাজত গান্ধী আৰউইন চুক্তি স্বাক্ষৰিত হৈছিল এই চুক্তিৰ দ্বাৰা নাগৰিকক অবাধ্যতা আন্দোলন স্থগিত কৰা হয় আৰু ব্ৰিটিছ চৰকাৰে নিমখ কৰ হ্ৰাস কৰাৰ লগতে ৰাজবন্দীসকলকো মুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে এতিয়া তোমালোকে এইখিনি বস্তু চাবা আমাৰ যিটো অপূৰ্ব জ্ঞান নিকেতন চেনেল আছে ইউটিউবত সেই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থবা আৰু যদি তোমালোকৰ পিডিএফটো লাগে বা তোমালোকক যদি সমাজ বিজ্ঞানৰ প্ৰতিটো চেপ্টাৰৰ যদি তোমালোকৰ পিডিএফ লাগে বা প্ৰতিটো চেপ্টাৰৰ বিশ্লেষণ লাগে তোমালোকে অপূৰ্ব জ্ঞান নিকেতন চেনেলটোত পাই যাবা আৰু তোমালোকে কণ্টেক্ট কৰিব পৰা মোৰ হোৱাটছআপ নাম্বাৰটো তোমালোকক দি দিছোঁ তোমালোকে কণ্টেক্ট কৰিবা যদি অসমীয়া আৰু সমাজ বিজ্ঞান যদি তোমালোকে কিবা বুজি নোপোৱা তেনেহ'লে তোমালোকে ইয়াত যোগাযোগ কৰিব পাৰা ইয়াৰ লগতে মই আৰু এটা কথা কৈ দিওঁ আমাৰ আৰু এটা চেনেল আছে সেইটো হৈছে পুৱাৰ মেথছ একাডেমি বুলি এটা চেনেল আছে সেই চেনেলটোত সায়েন্স আৰু মেথমেটিক্সৰ প্ৰতিটো টপিক আলোচনা কৰা হৈছে গতিকে তোমালোকে সেই চেনেলটো গৈ ছাবস্ক্ৰাইব কৰি ল'বা তোমালোকে প্ৰতিটো বিষয় অতি সহজ আৰু সৰল ভাষাত তোমালোকে বুজি পাবা আৰু তোমালোকে পৰীক্ষাত এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা